Hello everyone, welcome to my channel to আজি এতিয়া ৰাতি ওলাইছো গুৱাহাটীলৈ বুলি তিতাবৰ ষ্টেচন এতিয়া পালোহি আৰু এতিয়া বেগ চেগবোৰ যেটো মাহাতে নমুৱাব লাগিব আৰু এজনী আমাৰ মা গাড়ী পোহৰটো আহি গৈছে আহিছিলে আমাৰ টেবলেট খাব হলে সক ট্ৰেইনত উঠাই নাই গাইস টেবলেটটো কৈ দিও কি হয় হাগনি নাকি হাগনি টেবলেট বিয়া খালে গাইস বিয়া খালে দুখন বিয়া খাই লৈ এয়া অৱস্থা দে এয়া তো কন্ডিশন ভাল নহয় হেই বাবু দেহা দেহা পিছদিনা ৰাতিপুৱা আমি গুৱাহাটী পাই গ'লোহি বলক তেনেহ'লে আমি ৰুমলৈ গৈ থাকোঁ যিহেতু আজি বতৰটো ডাৱৰীয়া কিনকিনীয়াকৈ বৰষুণ দি আছে ৰুম আহি পাই আমি সকলোৱে কামে কামে লাগি গৈছোঁ যিহেতু কালিয়ে ভাত খাইছিলোঁ এইফালে আমাৰ বিজু দাদাই শাক কাটিবলৈ লাগি গ'ল ৰাজা বহি লৈছে কি হ'ব আজি খানাটো ডাঙমদীয়া যোৰহাটৰ পৰা লৈ আহিছোঁ আমি ডাঙমদী ওপৰত আলু ফ্ৰাই দাইল অকণ ফিল্ডটো ঘৰ ঘৰ লাগিছে হয় নাই ভাত পানী খাই বৈ লৈ অকণমান মই প্ৰেক্টিছো কৰি ল'লোঁ যিহেতু মই গুৱাহাটীৰ ৰং বসন্ত উৎসৱৰ অডিশ্যন দিবলৈ আহিছিলোঁ আৰু সেইকাৰণে প্ৰেক্টিছ কৰিবলৈ ডাইৰেক্ট লাগিলোঁ প্ৰগ্ৰামলৈ যাবলৈ ওলাইছোঁ এয়া জোনবিৰি আৰু মেকআপটো অকণমান ফাউণ্ডেশ্যনটো মায়ে সানি থৈ দিছে আৰু আজি অকণমান চিম্পলকৈ কৰিম মেকআপটো অঁ আৰু এইযোৰ জোনবিৰি নে কি আছিলে মায়ে বেনা নে কিবা জোনবিৰি অকণমান দীঘল কৰি দিয়া জোনবিৰি অকৰা হৈ গৈছে যে সদায় পিন্ধি থকা বস্তুটো এইফালে হেৰি কৰি দিয়া ঐ ভাঙিবা দে গগনা থ দে কাষৰ কাচি ভনী তুমি মোৰ মৰম এইযোৰ মোৰ নতুন জোনবিৰি আৰু এইফালে আমাৰ মা ওলাই গ'ল একদম ৰেডি হৈ লৈছে আৰু প্ৰগ্ৰামলৈ যাবলৈ আৰু এইফালে আমাৰ ডাঙৰ মা গোটেইজনী টিপ টপ হৈ লৈছে আৰু ঐ ভাঙিবা আৰু গাড়ীত উঠি গ'লোঁ বহুত আহিব লাগে দেই পামগৈ আৰু এখন অকণ আৰু এটা কিবা এটা লছ হৈছে সেইটো লছটো সদায় চাব লাগিব আমি এইটো ৰাস্তাতে গাড়ীত পাৰে এতিয়া যদি চিত্ৰ বনালে যিহেতু এতিয়া যাম পামগৈ আৰু এতিয়া আমি এতিয়া এইফালে যাব লাগিব হয় নাই পাই গ'লোহি আজি আৰু এইফালে মই লগ পালোঁ মোৰ ভিডিঅ' চাই ভাল পোৱা ভণ্টি দুজনী মানক তোমালোকক লগ পাই বৰ ভাল লাগিলে দেই এইফালে আমাৰ অডিশ্যনবোৰ হৈ আছে আৰু অলপ পাছতে ময়ো নাচিমগৈ ইয়াৰ পাছতে আমাৰ দেহাৰ প্ৰগ্ৰেম আছে এইফালে ৰেডি চব এইফালে সোমাব লাগিব মই সোমাবলৈ নোৱাৰোঁ দেহা এইচব লাগ আজি অকণমান সময় পালোঁ বাবে মাৰ লগত ফুৰিবলৈ আহিছোঁ অঁ বাহে কয় অঁ ক টিকটটো কাটি লওঁ ন আৰু আমাৰ মায়ে টিকেট কাউণ্টাৰলৈ গ'ল আৰু এইফালেদি আছে
ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ আৰু ইমান ধুনীয়া চব পৰিৱেশটো নেহা আৰু ফাইনেলি ভিতৰলৈ আহি গ'লোঁ কি বহুত মহ নাই এতিয়া নাই হোৱা যিমান গছ গছনি থাকিব সিমানেই মহৰ উৎপাত মহে খাই খাই গুৱাহাটীলৈ আহি পুৱাই পুৱাই তেজ খাইছে আমাৰ ক'ত পুৱাই পুৱাই এপুৱাই পুৱা তোমাৰ এপুৱা মোৰ এপুৱা 4 পুৱা গ'ল পুৱা কৈছোঁ পুৱা বতৰটো অলপ ডাৱৰীয়া যদিও কিন্তু আজি পাৰ্কখনৰ পৰিৱেশটো বৰ ধুনীয়া ষ্টাইল লাগিছে দিছে নাই পিছে মহৰ যিহে উৎপাত এনে ৰৈ থাকিবই নোৱাৰি চোৱা ইয়াত চোৱা পুৰা দেখিছা চলি আছে দেখা জাহাজ দেখিছা নাই সেয়া সেইয়া দেখুৱাই দিয়া কোনখন ভাল লাগিছে ভিউটো চোৱা নাই কিমান ধুনীয়া ধুনীয়া বাৰু এইখন কি হয় এইফালে চাই দিয়া এই মাজৰ শিলখিনি চোৱা কিমান মজা লাগিছে কি হয় সেইখিনি শিল হয় আকৌ কেলে থৈ দিছে নদীৰ মাজত আকৌ কি কেলে থৈ দিছে ভাল লাগিছে নে তোমাৰ আজি আমাৰ ছোৱালী হৈ আহিছে দেই নাও কি দেখিলো আজি আমি নাও দেখি ইমান ধুনীয়াকৈ সজাই থৈছে চাওক ইয়াতে খেলিবৰ কাৰণেও আছে দেহা আকৌ মহে খাব দেই চাবা দেই মহ বহুত অকণমান নিয়া কি কৰিবা তুমি ডাঙৰ যে একো নাই আহা আহা এখনত আহাচোন এইখনত আহা একো নাই ৱাও পেণ্ট লেতেৰা হ'ব দেই কাপোৰ বেছি নাই না কঁঠাল ন এজোপা নকৰিবা এখন পাৰ্ক হয় চোৱা কিমান ধুনীয়া এটা খাই লওঁ আহা দেহা তাৰপিছত খেলিবাগে দেহা এটা খাই লওঁ আহা টেবুল খালী আছে এটা খাই লওঁ বহা মেগীকে দি একামো দিবি মই উলিয়াই দিম দিয়া দিয়া এয়া চোৱা মোক যে নিদিছিলা আমি তাক খাম এতিয়া মোক দিছে দেখিছে মই ম'ম' খাম আৰু অকণমান আমি ভিতৰলৈ আহিলোঁ মানে এইফালে নতুনকৈ বনাইছে মানে চব কি ধুনীয়া একদম শান্তি আৰু পিয়ানো বাজি আছে নেকি দেখিছে ইমান ধুনীয়া নহয় এয়া পৰিৱেশটো আৰু আমাৰ মায়ে এতিয়ালৈকে ফটো বহুতখিনিয়ে মাৰিলে ধুনীয়া প্লেচ আৰু আমাৰ মায়ে ফটো নেমাৰিবনে বাৰু আপোনালোকে কওকচোন হয় দেই তুমি মৰা নাই যে ন মাৰিছোঁ বাৰু ইমানো নাই মৰা আৰু এইখন নতুনকৈ বনাইছে আৰু সেইটো কি হয় জানো এইটো দেখিছে ক্লকটো ওচৰতহে মাৰে ক্লক নহয় এইটো এইফালে আমাৰ ডাঙৰ বা পূৰা খোৱাত ব্যস্ত তেওঁ খোৱাতহে বিজি মই যে ভিডিঅ' কৰি আছোঁ তেওঁ গমেই নাপায় প্ৰথম ৰাউণ্ডৰ উভতনি যাত্ৰা দেই এয়া ৰাইজৰ বেল চুচৰি গৈছে এটা দিয়ক ফাইনেলি আমি আহি যোৰহাট ষ্টেচন পাই গ'লোহি তো আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ